কৈ দিলো মই আপুনি মোক কি চৈত্যহীন বুলি ভাবিছে নেকি কি কথা ক'লে আহিছে আপুনি মোক চালি কি কথা কৈছে আপুনি জীয়ে ক'লে জীয়ে হয় নাই মই কি হ'ল ভাই মোক বিয়া পাতিব হেনো ৬০,০০০ টকা দৰমহা পায় সুখত ৰাখিব হেনো চুমা লাগে তেওঁ তুমি কাৰ ঘৰ এইটো চিনি পোৱা নাই কাকা ঘৰ আপোনাৰ মানুহজনক ভালকে ৰাখিব দ্বিতীয় মোক ঘৰত যদি ভৰি দিয়েগে মই কিন্তু চাই ল'ম কিন্তু চাই ল'ম কিন্তু মই তোমালোকক মোৰ মালিক লাজ নালাগে আপোনাৰ জীয়াৰ লগত জীয়া হয় নাই মই জীয়াৰ লগত জীয়া হয় নাই মই সহি থাকিলো ডাঙৰ বুলি কিন্তু মোৰ তেজে পিৰপিৰাই আছিলে একো নোপোৱা কাৰণে গম পায় কাৰণ মই চৈত্যহীন নহয় অভাৱত থাকিব মোক টকাৰ লোভ দেখুৱাব নাহিব দ্বিতীয় দিন টকাৰ লোভ দেখুৱাইছে আপুনি কিমান টকাৰ মালিক আপুনি মই নাজানো কিমান টকাৰ মালিক আপুনি চাই নি মোৰ দেউতাৰ ঘৰত কিমান খা খবৰ চাই নি আপুনি সেইবোৰ ধেমালি কাৰণে বোৱাৰী ছোৱালীক লাজ নালাগে সেইবোৰ ধেমালি কৰিবলৈ লাজ নালাগে সেইবোৰ ধেমালি কৰিবলৈ চৰি ক'লে চব সমাপ্ত নহয় সেইটো কথা গম পাই নাই আপুনি এটা চৰি শব্দৰে গোটেই সম্পূৰ্ণ হেৰি নহয় ভুল নহয় মই যেতিয়া আপোনাক এতিয়া থানাত যদি ৰেপ কেছ দি দিমগে আপুনি ভাবিছে নে কি কৰিব পাওঁ মই ভাবিছে নে কি কৰিব পাওঁ মই ভাইটি নিয়াচোন মই নাজানো নহয় গম পোৱা নাই তুমি ছোৱালী